সৰ দাঁত ছিঙি দিম ভালকে ভৰিকা ধুৱাই দিছো জানো তই এফাই তোমাক লগ ধৰিব নোৱাৰি মোৰ আগতে তাক সৰ দাঁত ছিঙি দিম ভালকে ভৰিকা ধুৱাই দিছো জানো তই মোৰ শত্ৰু পানী মাৰছি কি যে হ'ব এই মানুহটাৰ লগত ইমান লেতেৰা খাও নাখাও দাঁত গিলা গোটাই পকাই খাইছিচোন মুখখন গোটাই গান্ধি চুহি গেছি মোৰ ওই মানুহটো তই এংকেত আইনা চাই থাকবি না বাজাৰত যাবি বজাৰত আৰু কিয় যাব লাগে কিয় তোক ৰাতি মই কিবা এটা কথা কোৱা নাছিলো পাহৰিছা নেকি ৰাতি কোৱা কথা এতিয়া ৰাতি পুৱাই গেল টোপনিতে মই পাহৰি গেলো কিবা কৈছিলি আৰু একবাৰ কচোন মনত পেলাই দি ইমান কথা পাৰা তই বাজাৰ কৰাৰ কথা কৈছিলো না নাই মোৰ কাৰণে মেক্সি একটা আৰু ব্লাউজ একটা আনবি ইটা মনত পৰছে এতিয়া মনত পৰছি ৰ মনত পৰলে নহব যা আনকালে যা বাজাৰত যা আৰু লৈ আ তই নৰ হিগলা বস্তু কিয়া পিন্ধা মেখলা চাদৰচোন পিন্ধবা পাৰা নহব দেখা নাই গাঁৱত তিৰিখানে কি ধুনীয়াকে মেক্সি পিন্ধি থাকে ময়ো পিন্ধিম দোকানত যাই বা কি বুলি ক'বা লাগবো কাপোৰো বোলে বহুত ধৰণৰ আছে কিবা তিৰি কটন মাইকী কটন কোনটো আনিম বা আহা তেৰি কটন মাইকী কটন নহয় তেৰি কটন থাকে আৰু ৰ তই দোকানিক যাই মেক্সি দে বুলি ক'লে হ'ল আৰু কি লাগবো একেবাৰে কও ধুনীয়া চাই ব্লাউজ এটা আনবি ধুনীয়া নানি কিবা বিয়া চা আনিম নেকি আৰু তই যে বাজাৰ কৰি আন আলু পিয়াজ গিলা ইমান সৰু সৰু পইচা দিয়া না অলপ ডাঙৰ ডাঙৰ চাই আনবা লাগে হ'ব দে এবাৰ ডাঙৰ ডাঙৰ চাই আনিম আনবি ছয়টা পইচা লবি মা কসম মুখ বা কেনকে লাগছি ভালে লাগব লাগে ৰ লা 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 ও দস্তি এটো কি বিঞ্জা তই ইটো কিবা টিকছি না কি বুলি কই বল আগতে এগুলা জিলাপিক দি লং আৰু কিবা চলা ডান্সু তাৰ পিছত যাম হলে ময়ো যাম তোৰ লগত যাবি যো বিছে যাও যো হা ওই মানুহটো তই মেক্সিটা পিন্ধি আইছা যে কিনি লাগছি মোক ভাল লাগা হৈছি না কি যে হ'ব তই মানে বাজাৰৰ পৰা এনকে আইছা এনকে আছো মোক দেখাবা মানুহগুলো কি ভাল পাইছি হাইছি মই তিতে গম পাইছো মোক ভাল লাগা হৈছি বুলি খুল এটা খুল আৰু ৰ ব্লাউজ টানছ না নাই আনছুম ইটো চাও তই কোৱা মতে আনছুম মই হে ভগৱান ইমান ডাঙৰ ব্লাউজ কিয় আনছা ডাঙৰ ৰুচি ভাল হে বহুত দিন পিন্ধবা পারবি তই ওই মানুহটো কিয় ইমান বেঙেৰায়ে তই যা ব্লাউজটা খুৰাই দি আহিবি যা আৰু মেক্সি ডালো যিহে ডাঙৰ আনছা মই খুৰাই দিব নৰং সৰু হলিহে বেয়া ইমান ডাঙৰ আনছুং ভাল হে বহুত দিন পিন্ধবা পারবি যে হ'ব মাথা গৰম কৰি দিয়া তই মোৰ মাথা গৰম তই হে মোক কুৰছা তুই দেখোন কৈছা কিনা বস্তু সদায় ডাঙৰ ডাঙৰ কিনবা লাগে বুলি সেইকাৰণে ডাঙৰ ডাঙৰ কিনি আনছুং হৰি তোক মই আলু পিয়াছে ডাঙৰ ডাঙৰ আনবা দিছো সেই বুলি তই ব্লাউজ আৰু মেক্সিটাও ডাঙৰ আনবি না হ'ব দে মই খুৰাই দি থৈ আহিম তই দিলি দিবি মই নিদিম কিন্তু এটা কামৰ মানুহ নহয় তই দোকানখন ক'ত আছে মোক কবি হ'ব দে ডাঙৰ 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 মিঠে কি হলে চেপাকা তোমাৰ লগত মোৰ এটা কথা আছে কথা কি কথা নো এফাই তোমাক লগ ধৰিব নোৱাৰি মোৰ আগত এটা কথা কৈ পঠিয়াইছে হাপাই মোৰ কাৰণে কথা কৈ পঠাইছি কিনো কচোন শুনা কানে কানে কি শিকাই আছ তই নাই একো কোৱা নাই
এনেই আৰু কচোন ক কি কৈছা তই তাক ক ইমান সন্দেহ মোক কিয় কৰা নোৱা কাকা মই কৈছোং দেখো একো কোৱা নাই বুলি ই কলিও মই নামানিম নহয় তহঁতে নিশ্চয় কিবা এটা গুপুত কথা পাতছা ক মোক ক আপুনি বৰ বেলেগ জেগা কৰা মানুহ দেই নাই কোৱা বুলি কৈছোঁ দেখোন বিশ্বাস কৰিব লাগে আপোনাক দেই তোৰ কি হৈছে কবা নৰুং দে কাকা কত তুই মোক যাবাও নেদা আৰু লগত কথাও পাতবা নেদা বন্ধ কৰ তোৰ কথা তোৰ প্ৰেমৰ ভূত নাতৰালৈকে তোৰ ইটোৱে শাস্তি ইমান দেৰি কৰে না এই তোকে মই বিচাৰি ফুৰি আছো আৰু তই ইয়াতে মৰি আছা মোৰ লগত কিবা কাম আছিল নেকি কাম আছিল এতিয়া নহয় ৰাতি ৰাতি কাম কৰিব মই নোৱাৰো দেই ইমান কম কথাত ৰাতি কাম কৰিব পাৰে নেকি বাৰু কেনে টানি আনিছা নেকি মনে মনে বাই শুনবো বায়ে গম নোপোৱাকে আপুনি নাতি কি কাম কৰিব আপোনাৰ মতলব কি আমাৰ মিঠে মেডাম হাত ক'ত গেছি গম পালি না নাই এই মাত্ৰ আমাৰ জিএমসি কাকা ডাংকাতিবাইৰ ঘৰৰ পৰা আহিছিল হাপাও ঘৰত নাই বোলে হয় নেকি মা কসমিনে পাকিস্তান সাকিস্তান যাব নাইতো হেই ইমান দূৰ যাওঁতা সহজ কথা পাইছা নেকি গাঁৱতে ক'বাত থাকব সিহঁত গাঁৱত নিহিনে কাৰ ঘৰত থাকব কাইনো থাকব দিবি হিন্দু কো কি কৈছা হিন্দা কাৰ ঘৰত থাকব দিব হিটো কৈছো হেইকে কৈ শুনব মইনো কেংকে জানিম সিহঁতে ভাল পাইছে কাৰণে বিয়া হৈছে ভালে হৈছে ভাল পাওঁ কাৰণে বিয়া হ'ল না বিয়া পালি নহল হয় না ভাল পাৱাৰ কাৰণেতো বিয়া হৈছে হ'লেও কিন্তু মুখুমে যো ডাংকে যেতিয়া তাক মাৰধৰ কৰিবতে গম পাইছা না নাই হা আমাৰ মিঠেক মাৰধৰ কৰবা নৰে দে আমাৰ মিঠেৰ বলৰ লগত তাই পাব মিঠে যদি এক ফুকি মাৰে তাই মৰি থাকব তাকেতো তুই আৰু এটা কথা গম পাইছা না নাই সাহাব বোলে আইব আহিব বোলে আহিলে ভাল দে আহক নাহক শিকলে আমাৰ দৰকাৰ নাই তুই এটা কাম কৰ চাব না বিজা বিৰাট ভাগৰ লাগলা হ'ব দে তই আহিবি সোনকালে যা মা কসম মোর বিয়াত তুই হিরিক মারলু ডাবলাক মারলু মিঠা মেডামৰ বিয়াত বা কি মারবা লাগবো হাপাই পাটা কিয় ফুলে লগেল মাৰধৰ করবো নেকি নকৰে দে আমি খাই থাকব পালি হল ওই লুজ ক্যারেক্টার তুইনো কিবা সৰু চলিৰ নিচিনা কিনো ফুল গিলা হাতত লৈ আছা দস্তি আজি কি দিন তই নাইছ না নাচনো আজি প্ৰেমৰ দিন তাতে কি করবা লাগে আজি কি জানা না আজি ভেলটিস দিন দে বোলে আজি প্ৰেমিক প্ৰেমিকা বিলাকে মনৰ কথাবিলাক লেনদেন কৰিবা লাগে মইনো কি কৰি মইনো বিয়া পাতা মানুহ দস্তি তই হয় না জিলাপি বউকে মৰম কৰা বুলি প্ৰেম কৰা বুলি ভাবি তই এটা ৰাঙা বা কলা হেন ফুল দিবি মোৰ দেখোন ফুলে নাই ক'ত পাম মোৰ তাতে এটা হে আছে দস্তি এতিয়া লৈ যা হয় না আৰু কি বুলি কবা লাগবো কলিজা জান মালভোগ কল আইঠা কল এনেকে কবি হুকুতে তুই বেছি কি করবি কাক দিবি মই কি কৰিম জানা ৰাস্তাই দি যাও থুকা আপনি যাক দেখা পাও তাকে এটা ফুল দিম আৰু কম আই ভেলি বুলি কৈ দাউৰিম যো পিছে যো শুনজনী মৰম জান আইও শুনজনী মই এক মৰম জান জিলেপি আই ওলাই আসুন কাকে মাতছা তই কাক মাতিম তোকে ইমান মৰমত মাতছা যে কিয় আজি বোলে বিয়ে হোৱাৰ ভাল পাবি বিলাকৰ কিবা লেনদেন দিন বোলে সেইকাৰণে হয় নেকি মোৰ মইনাজনী ইলু ইলু মই তোমাৰ দেহা তই মোৰ কুলি যা এনকে যদি তই মোক সদায় মৰম কৰলি হয় ভাল পোৱা দিন নহয় নহয় সেইকাৰণে নকৰো হয় না
হেতেৰি কোনোবাই দেখিব দেখিলেও দেখক আজি ভাল পাৱা দিন চাহ ভাতেও কিজানি এতিয়া মৰম মৰম লগা কথা কৈছে এ কাকাহঁতে এইগিলাখান কথা নাজানে দে চ এতিয়া ভিতৰত যাম নাজাং নাচো হা মৰম কৰিব লাগে যে। মৰম কৰা দিন কোনা তই এনেকে ঘূৰি থাক আও তই মাৰবা খুজছা নেকি ক'তনো মাৰবা খুজলুঙাই তই ভাল পোৱা দিনা এনেকে কথা কোৱা নাপাঙে যা কথা কবাইছে আ ভিতৰত যা নাজাঙে মই যা ইয়াৰ বিশ্বে কৰ